নমস্কাৰ, পোনপ্ৰথমে মোৰ নীলাক্ষী বৰা ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে, মোৰো ভালেই। মই যাবলৈ ওলাইছোঁ বজাৰ কৰিবলৈ মাৰ লগত, লগতে খুৰীকো লগ ধৰিছোঁ। এতিয়া খুৰীৰ ওচৰত গৈ আছোঁ, খুৰী ঘৰত অলপ যাম। এইগৰাকী আমাৰ ৰহিমলা ন, ৰহিমলা এইগৰাকীও চাগে কিবা এটা খুৱাব আজি। কি খুৱাব বললে নে যাবলৈ? বলক বলক, বাই 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 বাই। কিবা খাব কিন্তু একো খুৱাবলৈ নাই, একো খুৱাবলৈ নাই। বজাৰ পালোহি। এইটো কি মাছ? এইটো কি মাছ নো? আৰু সিটো ভগাই লৈ যাওক, আদা নিব আপুনি, আদা নিব, দামটো কম দি দিম। এইটো ঠাণ্ডাটো 200 টকা। লাও কেনেকেনো? লাও 30 টকা। আধা কেজি লো 30 টকা। এপুৱা দিয়ক। ফ্ৰীকে নিয়ে যদি যাওঁ ফ্ৰীতে উঠা টমটম। মূলা যাতেই নাই, মূলা যাতেই নাই, কেয়াঙুলি সমানৰ মূলা চাইজ। কি পইচা? ফাংকা মৰা পইচা। এয়া গোটাই গোটাই থোৱা পইচা কেইটা গ'ল আৰু ন? 40 টকা গুচি গ'ল নে?